দ্বাদশ বাৰ্ষিক ৰাজহুৱা আৰিয়া সভাৰ আজিৰ মুখ্যধাৰ সুযোগকণ দিয়াৰ বাবে পৰম শ্ৰদ্ধাৰ আজিৰ এই দ্বাদশ বাৰ্ষিক আৰিয়া সভাৰ মুখ্যধাৰ উন্মোচক ডাঙৰীয়া সমূহ গ্ৰন্থি প্ৰজলক মোৰ সোঁফালে বাওঁফালে উপস্থিত থকা মহান ব্যক্তিসকল ইয়াৰে বহুত ব্যক্তি প্ৰায় লগ পাই থাকোঁ কিছু বছৰ পিছত লগ পাইছোঁ শ্ৰদ্ধাৰ ব্ৰহ্মা ডাঙৰীয়া আৰু সকলোৰে চিনাকি মোৰ ভাইটি দীপেনে সিদিনাখন ফোন কৰি কৈছিলে যে দাদা এনেকৈ আমাৰ সভা এখন হ'ব আপুনি আহিব লাগিব মই একে আশাৰে কৈছিলোঁ যে মই এইবিলাক অনুষ্ঠানত গৈ ভাল পাওঁ যদিও মই বক্তৃতা দিব নাজানো খুব ভাল পাওঁ ধৰ্মৰ লগত যিকোনো কাৰ্যসূচীয়ে মই ভাল পাওঁ মন্ত্ৰী প্ৰজনন এটা ধৰ্মীয় অনুষ্ঠানত ani ঘুরা লিয়া